নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বহুতে হয়তো কণমানি জিউৰ কথা গম পায় আৰু যিসকলে গম নাপায় তেওঁলোকক ক'ব বিচাৰিছোঁ যে জিউ বৰ্তমান বেংগালুৰুত চিকিৎসাধীন হৈ আছে, কিয়নো কণমানি জিউৰ লিভাৰ বিকল হৈ পৰিছে আৰু যাৰ বাবে জিউৰ লিভাৰ ট্ৰান্সপ্লান্টৰ প্ৰয়োজন। লিভাৰ ট্ৰান্সপ্লান্টৰ বাবে বহুখিনি টকাৰ প্ৰয়োজন আৰু যাৰ বাবে পৰিয়ালটোৱে অসমবাসীৰ সহায় বিচাৰিছিল আৰু বহুতে এতিয়ালৈ অৰিহণা যোগাইছে। আৰু যোৱাকালি জুবিন গাৰ্গে ফেচবুক পোষ্টত ইয়াৰ বিষয়ে লিখি কয় যে জিউ বৰ্তমান বাংগালুৰুৰ নাৰায়ণ হস্পিটেলত চিকিৎসাধীন। কণমানি জিউৰ খুব কম সময়তে লিভাৰ ট্ৰান্সপ্লান্টৰ প্ৰয়োজন। জিউৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা লোৱা হৈছিল যদিও লিভাৰ দিবলৈ পিতৃ আগবাঢ়ি গৈছিল, কিন্তু পত্নীপুত্ৰৰ দেহত HCV পজিটিভ, সেয়ে পিতৃ মৃদুলৰ দেহটো পৰীক্ষাৰ অন্ততহে নিশ্চিত হ'ব। লিভাৰ ডোনাৰ পাইছিল যদিও সেয়া আইনগত বাধা। এতিয়া কি হ'ব জিউৰ ভৱিষ্যত, এই লৈ পৰিয়ালটোৱে দিক বিদিক হেৰুৱাইছে। এইফালে পত্নীৰ চিকিৎসাৰ ব্যয়, থকা খোৱা লোৱাৰ ব্যয়, জিউৰ মেডিচিন কিনিবলৈ প্ৰয়োজন হৈছে যথেষ্ট টকা পইচা। আমি সকলোৱে বাৰু এই কণমানিটোৱে দীৰ্ঘায়ু লাভ কৰিব পৰাকৈ কিবা অকণমান সহায় কৰিব নোৱাৰনে বাৰু? এই বুলি জুবিন গাৰ্গে অসমবাসীক জিউক সহায় কৰিবলৈ আহ্বান কৰিছে। আৰু সেই একেটা পোষ্ট ভিৰগু কাশ্যপেও শ্বেয়াৰ কৰি অসমবাসীক সহায় কৰিবলৈ আহ্বান কৰিছে। আৰু আপোনালোকৰ কোনোবাই যদি সহায় কৰিব বিচাৰে তেতিয়া মই ডেছক্ৰিপশ্যন বক্সত গুগল পে' নাম্বাৰ আৰু তেওঁলোকৰ একাউণ্টৰ ডিটেইলছ দি দিম, আপোনালোকে তাৰ পৰা তেখেতসকলক সহায় কৰিব পাৰে বা ভিডিঅ'টো পজ কৰিও আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। শেষত অতি সোনকালে কণমানি জিউ যাতে সুস্থ হৈ অসমলৈ ঘূৰি আহে তাকেই কামনা কৰিলোঁ। ধন্যবাদ।